কারণে হসপিটাল নোৱাৰ কাৰণে কান্দি আছে। এই কান্দি থকা চকু পানী যেটো ওলাই আছে দুখীয়া মাতৃৰ বাইদেউ, এই চকু পানী আমি মুচিব লাগিব। সি মোক কয় হ'ব হ'ব মই কৰি দিম, চিন্তা কৰিব নালাগে। কৰোতে কৰোতে 4 বছৰ পাৰ হৈ গ'ল, কাম কৰি নিদিলে। তেতিয়া মই অমিত শ্বাহ ডাঙৰীয়াক ক'লো যে স্যার ইহঁত আমাৰ দুখী অকলে ইলেকশন খেলিলো আৰু UPPL লগত চৰকাৰ কৰিলো আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ চিফ হৈ গ'ল। আপোনালোকৰ কাম নকৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে BPF দলৰ লগত এলায়েন্স ভাঙি দিলে, তেওঁলোকৰ লগ এৰি দিলে, তেওঁলোকক BTCৰ পৰা আউট কৰি দিলে। আৰু এতিয়া যেটো চৰকাৰ হ'ব, এটো সরকারত যেটো WPTC মন্ত্রী হব, মন্ত্রী হওয়ার আগতে কব লাগিব যে আমার এই দুখিয়া মানুহৰ কাম যদি কৰি দিয়ে আমি মন্ত্রী হব দিম, আর নহলে মন্ত্রীয়ে হব নিদিও। তেনেকুৱা এটা কথা আমি রাখিম তাতে, যে কাম কৰিব লাগিব আমাৰ FRC অঞ্চলত থকা মানুহ। চন্দন ব্ৰহ্মই আমাক ঠগালে, প্ৰমীলা ৰাণী ব্ৰহ্মই আমাক ঠগালে, BPF দলে আমাক ঠগালে। কিন্তু এতিয়া BPF দল বিজেপিৰ লগত নাই, এতিয়া প্ৰমোদ বড়ো আমাৰ লগত আছে আৰু প্ৰমোদ বড়োৰ নেতৃত্বতে গোটেই কাম কাজ আমি কৰিম। ধুনীয়া এটা BTR চুক্তি হৈ গ'ল। এই চুক্তিত উন্নয়নৰ বহুত কাম আছে। আপোনাৰ মাজবাটৰ পৰা গহপুৰ হলংগীলৈ বানাসুৰ লেন, বানাসুৰ হাইৱে হ'ব আৰু এই অঞ্চলৰ মাজেৰে আপোনালোকৰ ঘৰক চুই হাইৱে এখন গহপুৰলৈ যাব। এই অঞ্চলত উন্নয়নে উন্নয়ন উন্নয়নে উন্নয়ন হৈ যাব। তেনেকৈ অঞ্চলত অস্ত্ৰ লৈ যুৱকে জংগলত আছিলে, অস্ত্ৰ লৈ যুৱকে জংগলত বহুত কষ্টৰ দিন কটাই আছিলে। মাতৃৰ তাত নিজৰ ল'ৰা নাছিলে, ভণ্টিৰ দাদাৰ জংগলত থাকিছিলে। মানুহৰ জীৱনত হাহাকাৰ, চাৰিওফালে গোলা বাৰুদ, গালা গালি, মাৰা কাটি, তেজ বাৰুদ, খুন কাটা কাটি এইবিলাকে চলি আছিলে। দিল্লীত বহি অমিত শ্বাহে আৰু ভাৰতৰ মহান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিদ্ধান্ত ললে। কি সিদ্ধান্ত ললে? জংগলত থকা প্ৰত্যেকজন বড়ো যুৱকক আমি ঘূৰাই আনিব লাগিব, শান্তি চুক্তি কৰিব লাগিব। আৰু তেখেতসকলৰ লগত শান্তি চুক্তি কৰি বন্দুক নিজে চৰকাৰৰ তাত সমজাই দিয়া হ'ল। আৰু গোটেই বড়ো ল'ৰা যিবিলাকে জংগলত আছিলে সবে নিজৰ নিজৰ ঘৰত আজি ঘূৰি আহিলে। আমাৰ বাবে এইটো সুখৰ খবৰ, এটা ভাল খবৰ যে প্ৰত্যেকটো ল'ৰা যিবোৰ জংগলত আছিলে মাৰ কাষত ঘূৰি আহিলে, নিজৰ ল'ৰা ছোৱালীৰ তাত ঘূৰি আহিলে। আৰু এই অঞ্চলত আজি শান্তি বিৰাজ পাৰ্টিৰ নেতৃত্বত থকা চৰকাৰে কৰিলে। এই শান্তি চুক্তিৰ জৰিয়তে এই অঞ্চলত উন্নয়ন হ'ব। এই শান্তি চুক্তিৰ জৰিয়তে এই অঞ্চলত বহু ধৰণৰ প্ৰকল্প আহিব। এই প্ৰকল্পৰ জৰিয়তে আমি উন্নয়নৰ কাম কাজ কৰিম। এই প্ৰকল্পৰ জৰিয়তে ইয়াত উন্নয়ন হ'ব, স্কুল হস্পিটেল সব কাম হ'ব। তেনেকুৱা এটা চুক্তি কৰা হৈছে। এই শান্তি চুক্তিৰ জৰিয়তে উন্নয়নৰ বাট মুকলি হ'ব। আৰু উন্নয়নৰ জৰিয়তে আমাৰ ইয়াত থকা নিবনুৱা ল'ৰা ছোৱালীও সংস্থাপন পাব, উদ্যোগ হ'ব, আপোনালোকেও তাত কাম কৰিব পাৰিব, নেশ্যনেল হাইৱে হ'ব, এই অঞ্চলৰ টাউনৰ নিচিনা ডেভেলপ হ'ব। 5 বছৰৰ ভিতৰত এই অঞ্চলৰ অৱস্থাটো টাউনতকেও ভাল হ'ব। তেনেকুৱা এটা কল্পনা কৰি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কাম কৰি আছে দিল্লীত। আপোনালোকে চিন্তা কৰিব নালাগে।